Hello guys, Mayuri channelor onyo eti video loi আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি গৈ আছো hojai লৈ এক হাজি কাছি টুপলা টাপলি বান্ধি লৈছো সব hojai লৈ গৈ আছো। hojai লৈ কিয় গৈ আছো এই ভিডিওটো যদি শেষলৈকে চাই থাকে তেতিয়া হলে গম পাব নিশ্চয়কৈ। সেই কাৰণে ভিডিওটো যেন শেষলৈকে চাই থাকে। দুটা বেগ কৰি লৈছো মানে তিনিদিনীয়াকৈ হয়তো থাকিব লগা হ'ব পাৰে আজিটো থাকিব লাগিব কাইলৈও আৰু হয়তো পৰহিলেও থাকিব লগা হ'ব পাৰে সেই কাৰণে যিমানখিনি যাৱতীয় বস্তু দৰকাৰ হ'ব 3 দিনত ঠাণ্ডা দিনৰ কথা জানেই নহয় গৰম কাপোৰ দৰকাৰ হ'ব সেই কাৰণে বেগটো দুটা বেগ ল'ব লগা হৈছে এতিয়া আৰু বেছি দেৰি কৰি নাথাকো এতিয়া যাই টমটম ধৰিব লাগিব তাৰ পিছত আকৌ ট্ৰেইনত যাম বুলি ভাবিছো সেই ট্ৰেইনটো দুপৰীয়া হৈছে প্ৰায় এতিয়া দুপৰীয়া সময় হৈ আছে ইয়াৰ পৰা আমি যত থাকো তাৰ পৰা এখন ই-ৰিক্সা লৈ পেলা গাড়ী ধৰিব লাগিব মানে আমি জাগিৰোড ষ্টেনৰ পৰা hojai লৈ যাম ট্ৰেইনত যাম বুলি ভাবিছো কাৰণ নগাঁও হৈ পেলা যদি আমি গাড়ীত যাওঁ hojai লৈ যাওঁ তেতিয়াহলে ভালেখিনি সময় লাগি যায় আৰু এতিয়া গৈ পাওঁতে প্ৰায় ৰাতিয়ে হৈ যাব হয়তো সেই কাৰণে ভাবিছো কি ট্ৰেইনতে গুছি যাওঁ ট্ৰেইনৰ খৰচাটো কম হয় আৰু গৈও আৰামদায়ক হয় যাত্ৰাটো ঠিক আছে আমি কলৈ গৈ আছো কেনেকৈ গৈ আছো কি কৰি আছো গুটেখিনি ভিডিওটোৰ জৰিয়তে জানি থাকিবৰ কাৰণে লাষ্টলৈ চাই থাকক ভিডিওটো ঘৰৰ পৰা ওলাইছো আৰু এতিয়া খুসকাই গৈ আছো গেটলৈকে এতিয়া টমটমৰ কাৰণে অলপ চাগে ৰখিব লাগিব গাড়ী ষ্টেণ্ডলৈ বৰ ওচৰ নহয় প্ৰায় 1 কিলোমিটাৰ মান জাগা হয় খুসকাই যাব ইচ্ছা যোৱা ভালেমান সময় ৰখাৰ পিছত 10-15 মিনিট মান সময় ৰখিব লগা হ'ল টমটমৰ কাৰণে ভালেমান সময় ৰখাৰ পিছত টমটম এখন ফাইনেলি পাই গৈছো এতিয়া গাড়ী ষ্টেণ্ডলৈ বুলি গৈ আছো গাড়ী পাই গৈছো আহি পেলা গাড়ীত প্ৰায় মানুহ ফুল হোৱা সময়তে পাইছে দুজনমান বাকী আছিল তেনেকুৱা সময়তে গাড়ী পাই গৈছো আহি পেলা এতিয়া গাড়ী প্ৰায় এৰিব সময় হৈছে এতিয়া যাওঁ জাগিৰোডলৈকে যাওঁ জাগিৰোডত কি হৈছে কি নাই সেইখিনি দেখাই আছো বাৰু জাগিৰোডৰ কাৰণে এতিয়া গাড়ী এৰিছে আৰু মানে আগতে আমাৰ যেটো মৰিগাঁওৰ ষ্টেণ্ডবোৰ আছিল মৰিগাঁওৰ পৰা যিকোনো ঠাইলৈ যোৱা ষ্টেণ্ডবিলাক আছিল হেতু মৰিগাঁও টাউনৰ ভিতৰতে আছিল মানে পুলিশ পইণ্ট কেইটা ওচৰে পাজৰে গুটেকিটা আছিল আৰু আজি 1 মাহ মান হৈছে হবলা মানে ষ্টেণ্ডবোৰ এই আপোনাৰ ঘনকান্ত বৰুৱা মৰিগাঁও যিসকল আছে তেওঁলোকে চিনি পাব ঘনকান্ত বৰুৱা কলেজৰ ওচৰত ইফালে দূৰে মানে দি দিছে এতিয়াৰ পৰা বহুত অসুবিধা হৈছে আমাৰ বহুত দূৰ ৰিক্সা ভাড়া কৰি বা টমটম ভাড়া কৰি আহিব লগা হৈছে আৰু ৰাস্তাটো বহুতখিনি মানে জাম লাগি গৈছে গৈ এতিয়া আহি আমি এতিয়া ভকতগাঁও পাইছোহি এই ৰাস্তাখিনি দেখিছে খুব বেয়া হৈ আছে মানে দলংখন বনাই আছে যিখন আমাৰ ভকতগাঁওৰ দলংখন এখন একদম সৰুৰ পৰা দেখিছো আমি দলংখন এনেকুৱা অৱস্থাতে আছে কিন্তু দলংখন বহুত দিন ধৰি পেলা কোনেও মেৰামতি কাম কৰা নাছিল কিন্তু সৌভাগ্যক্ৰমে দলং এখন বনাই আছে কাষতে এতিয়া আৰু প্ৰায় হ'বলে হৈছে মৰিগাঁওবাসীৰ কাৰণে মানে এটা বহুত ডাঙৰ খবৰ ক'ব পাৰি কাৰণ বহুত বছৰ ধৰি দলংখনৰ কথাই সবে ভাবি আছে যে কেতিয়া হয় আৰু এতিয়া আহি জুনবিল মেলাৰ জায়গাখিনি পাইছো যিখিনি একদম এছিয়াৰ ভিতৰতে বিখ্যাত বিনিময় প্ৰথাৰ কাৰণে মাঘ মাহত মাঘ বিহুৰ পিছত যেটো বৃহস্পতিবাৰ সেইটো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় এটো আমি প্ৰায় চাবলৈ আহো যেতিয়া সময় পাওঁ আজি যি কৈ আছো সকলোখিনি এছিয়াৰ বিখ্যাতে কৈ আছো এতিয়া আকৌ এছিয়াৰ বিখ্যাত সবতকৈ ডাঙৰ যিখন শুকান মাছৰ বজাৰ জাগিৰোড শুকান মাছৰ কাৰণে গোটেই এছিয়াৰ ভিতৰতে বিখ্যাত সেই বজাৰখনকো ভাবিছো ইফালে দি আহিছো যদি অকনমান আপোনালোকক দেখাই দিও নহয়নে চাওকচোন ঠায়ে মাছৰ দম যোনে শুকান মাছ খাইছে চাগে খাই ভাল পায় তেওঁলোকৰ চাগে জিভাৰ পানী ওলাই গৈছে নহয় জানো মই ভাবিলো অকনমান আপোনালোককো দেখাই দিও শুকান মাছৰ বজাৰখন এতিয়া হি জাগিৰোড ষ্টেচন পাই গলোহি আমি প্লেটফৰ্মলৈ সোমাই কিনে চাওঁ ট্ৰেইন কেতিয়া আছে মানে ট্ৰেইনটো প্ৰায় মাজে লেট হৈ যায় সেই কাৰণে আগতে যাই পেলা কাউণ্টাৰত খুৰু লেটে হৈছে নে সময়মতে আছে ষ্টেচনৰ ভিতৰত সোমাই আহি পেলা দেখিছো যে ইয়াতে কিবাকিবি কনষ্ট্ৰাকচনৰ কাম চলি আছে কিজানি আৰু কিবাকিবি কৰিব নেকি প্লেটফৰ্মটোৰ কাৰণে হয়তো এতিয়া গৈ মই টিকেট কাউণ্টাৰত গৈ ট্ৰেইনৰ কথা সুধিলো আৰু টিকেটটো কাটি ললো ইয়াতে জাগিৰোডৰ পৰা মই hojaiলে ভাড়াটো সুধিলো যদিহে আমি নগাঁও হৈ যাওঁ তেতিয়াহ'লে কিন্তু ভাড়াটো বহুত বেছি পৰে কিন্তু ট্ৰেইনত যে ভাড়াটো সুধিছো মাত্ৰ 45 টকা এজনৰ মানে 45 টকাৰ ভিতৰতে আমি জাগিৰোডৰ পৰা hojai পাব পাৰো ট্ৰেইন ষ্টেচন আহি টিকেট কাটিলো টিকেট কাটি পেলাই এতিয়া ট্ৰেইন অহা আজি 1.5 ঘণ্টামান লেট হৈছে এখন ট্ৰেইন সেই কাৰণে কফি একাপ খাই পেলাই এনেই ইয়াতে বহি আছো মানুহবোৰকে চাই ট্ৰেইন অহালে ৰখি আছো গৈ পোৱালৈকে চাগে আজি সন্ধিয়া লাগি যাব প্ৰায় কিন্তু কি কৰিম উপায় নাই ট্ৰেইনৰ কথা হয় লেট হ'লে একো কৰিব নোৱাৰো ন ৰখি আছো আৰু সেই কাৰণে ৱেইট কৰি এতিয়া
ট্ৰেইনত এতিয়া গৈ আছোঁ ফাইনেলি মই এটা উইণ্ড' ছিট পাই গ'লোঁ মানে মই যেতিয়াই জাৰ্ণি কৰোঁ ট্ৰেইনতে হওক বা বাছতেই হওক সদায় এটা হোপ ৰাখোঁ যে উইণ্ড' ছিটটো কেনেবাকৈ মই পাই যাওঁ মানে সেই যে ৰাস্তাৰ কাষৰ দৃশ্যবোৰ চাই পেলাই মই ইমানেই বেছি ভাল পাওঁ সদায় মানে উইণ্ড' ছিট এটাৰ কাৰণেই মানে ৰাখোঁ মনত মানে ভাবি থাকোঁ নাপালে কেতিয়াবা বেয়া লাগে আজি ফাইনেলি মই পাই গ'লোঁ মানে উইণ্ড' ছিটটো আৰু চাওকচোন বাহিৰৰ দৃশ্যটো সন্ধিয়াৰ সময় হয় ইমান ধুনীয়া লাগিছে চাৰিওফালে কেৱল সোণোৱালী পথাৰ চবেই মাত্ৰ ধান কাটি আছে এইকেইদিন সেইটো কাৰণে গোটেই পথাৰখন গোটেই সোণোৱালী হৈ পৰিছে বজাৰ এখনো পাইছোঁ মানে বিভিন্ন ধৰণৰ দৃশ্য আপোনাক মই কৈ বুজাব নোৱাৰিম এইখিনি বস্তু সন্ধিয়াৰ সময়ত যোনে উপলব্ধি কৰে মানে দেখে ন তেওঁ বুজি পায় মানে কিমান ভাল লাগে সন্ধিয়া সময়ত এনেকৈ ক'ৰবাত গাড়ীৰে হওক বা ট্ৰেইনেৰে হওক যেতিয়া মানে আপুনি গৈ থাকে খুব বেছি ভাল লাগে আৰু ক'ৰবাত কাৰোবাৰ ঘৰত জুই ধৰিছে মানে ঠাণ্ডাৰ বতৰ জুই পুৰাব হয়তো জুই ধৰিছে সেয়াও চাই ভাল লাগিছে চাৰিওদিশে মুঠতে এটা খুব মনোমোহা পৰিৱেশ দেখিছোঁ প্ৰায়খিনি জেগাতে দেখিছোঁ ধান কটা হৈয়ে গৈছে কিছুমান জেগাতহে অলপ জেগাতে ধান বাকী আছে আকৌ নতুনকৈ ধান কৰিবৰ কাৰণে মানুহে কঠীয়াও পেলাইছে মানে কোনোবাখিনিত যদি আপুনি সোণালী ৰং দেখা পাইছে ক'ৰবাত আকৌ গ্ৰীনেৰে ভৰি আছে মানে কি যে ধুনীয়া দৃশ্য নহয় কৈ বুজাব নোৱাৰি ফাইনেলি আহি পেলাই পালোহি ৰাতিয়ে হৈ গ'ল প্ৰায় এতিয়া আকৌ হোটেল বিচাৰিব লাগিব হোটেল চাওঁ অনলাইনতো চাওঁ আৰু ওচৰ পাজৰ কি আছে চাওঁ হোটেল এখন বিচাৰিব লাগিব গাইজ ৰুম এটা বিচাৰি পালোঁ এতিয়া বিচাৰি এতিয়া ভালেই ৰুমটো পাইছোঁ চাওক আপোনালোকে এবাৰ চাৰিওদিকে বেয়া নহয় আচলতে ৰুমটো মোৰ পচন্দই হৈছে এতিয়া বহুত ভোক লাগি আহিছে বহুত টাইম ধৰি একো খোৱা নাই অলপ বাহিৰলৈ যাই কিবা এটা খাই আহোঁ এতিয়া ফাষ্টফুডৰ দোকান বিচাৰি আহিছোঁ সন্ধিয়া সময়ত এনেই জেনেৰেলি ফাষ্টফুড মই এটা বৰ ভাল নাপাওঁ কিন্তু আজি ঠাণ্ডাৰ বতৰ আৰু বাহিৰতো আহিছোঁ সেইকাৰণে খুব কিবা এটা বেলেগ বস্তু এটা খাব মন গৈছে আৰু ফাষ্টফুড কিবা এটা খাওঁ আৰু দোকান বিচাৰি আহি আছোঁ চাওঁ কি পাওঁ আহি পেলাই ফাষ্টফুডৰ দোকানখনত বহিছোঁহি আমি আহি পেলাই ইয়াতে অৰ্ডাৰ কৰিছোঁ চিকেন চাওমিন মই মানে নাখাওঁ ইমান বেছি কিন্তু আজি সন্ধিয়াৰ সময়ত খুব খাবলৈ ইচ্ছা গৈছে যিহেতু বাহিৰলৈ আহিছোঁ তেওঁ মানুহজনে বনাই আছে চিকেন চাওমিন এই আহি গৈছে একদম গৰম চিকেন চাওমিন কেতিয়াবা এনেকৈ বহিও আমাৰ খাই ভাল লাগে খোৱা হ'ল খোৱাৰ পিছত এতিয়া ভাবিছোঁ অকণমান টাউনখনকে সন্ধিয়াবোৰৰ টাউনখনকে অকণমান খোজকাঢ়ি ফুটপাথত চাওঁচোন অলপমান বেছি সময় নহয় 10-15 মিনিট সময় আমি টাউনখন ঘূৰিলোঁ অলপ খোজকাঢ়িলোঁ কি আছে কি নাই সকলোবোৰ চালোঁ চাই পেলাই আৰু ৰুমৰ ফালে আগবাঢ়োঁ মই কৈছিলোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব যে মই হোজাই কেলৈ আহিছোঁ আচলতে মোৰ এটা এক্সাম আছে আছামিজ ডিপ্ল'মাৰ এটা এক্সাম আছে মই পঢ়ি আছিলোঁ ইয়াতে কৰ্চ এটা লৈ আছিলোঁ সেইকাৰণে এক্সাম দিবৰ কাৰণে আজি আহিছোঁ এক্সামটো কি হয় কেনেকুৱা হয় আপোনালোকে কোনে ল'ব পাৰিব কাৰ কাৰণে এইটো উপযোগী হয় সেইটোৰ কাৰণে মই এটা এক্সট্ৰা ভিডিঅ' আপোনালোকৰ ওপৰত ওচৰত দি দিম বাৰু খোৱা লোৱা কৰি ৰুম পালোহি আহি ফ্ৰেছ হৈ পেলাই এতিয়া আৰু অকণমান ৰেষ্ট কৰোঁ ভাবিছোঁ বহুতখিনি সময় জাৰ্ণি কৰি আহিছোঁ যিহেতু ভিডিঅ'টি আজি ইমানখিনিতে সামৰিছোঁ ভিডিঅ'টি শেষলৈকে চাই থকাৰ কাৰণে বহুত ধন্যবাদ